Hello guys, welcome back to my YouTube channel PDL Assam Northeast Blog. So guys, আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আৰু guys, আজি আহিছোঁ তেজপুৰত থকা ৰিজৰ্ট নামৰ ৰিজৰ্ট এখনত। So আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু আপোনালোক সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈ। So guys, এয়া ভিতৰত সোমাই গৈ আছোঁ। ইমান ধুনীয়া লাগিছে ন, এইখিনিত ৰিলছ বনাব ধুনীয়া হৈছে আৰু ফটো উঠিবলৈ ইমান ভাল লাগিছে এইখিনি। So আপোনালোক সকলোৱে চাই থাকিব শেষলৈ। তো কি পাৰোঁ দেখাম আৰু। So guys, চাই থাকিব। আৰু গাইজ এয়া ভিতৰত সোমাই আহিলোঁ আৰু আপোনালোক সকলোকে দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো আৰু লগতে ময়ো চাই আছোঁ। চ' গাইজ চাই থাকিব ভিডিঅ'টো। চ' গাইজ ৰিজৰ্টখন আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আৰু এইটো মাজতে চুইমিং পুল বনাব চাগে, ত' খান্দি থৈ দিয়া হৈছে আৰু এইফালে ধুনীয়া ধুনীয়া ঘৰ। চ' কোনোবাই যদি ইয়াতে আহে বা থাকোঁ বুলি ভাবে সেই ঘৰকেইটাত থাকিব পাৰে। আৰু গাইজ এইফালে দেখাই দি আছোঁ, যিহেতু বেছি মানুহ নাই আৰু হোৱা নাই। চ' এইফালে চেলফি পইণ্ট, চ' আপোনালোক সকলোৱে চেলফি উঠিব পাৰিব এইটোত। চেলফি ফটো যি উঠে আৰু আমি আগলৈ গৈ আছোঁ। চ' কেইটামান ধুনীয়া ধুনীয়া ঘৰ দেখা পাইছোঁ। চ' সেইকেইটাই চাওঁ যাই কেনে আৰু অলপ ফটো চটো ৰিলছ বনাওঁ। চ' ভাল লাগে আৰু। চ' আপোনালোক সকলোৱে চাই থাকিব। আৰু গাইজ এয়া আপোনালোক সকলোকে মই ধুনীয়াকৈ ঘৰকেইটা দেখাই আছোঁ। ঘৰকেইটাৰ কালাৰে চাবনে, ঘৰকেইটাৰ ডিজাইনে চাব, ইমান ধুনীয়া লাগিছে ন। এয়া তিনিটামান আছে, এনেকুৱা 3-4টামান ঘৰ। চ' বহুত ভাল লাগে। আৰু গাইজ ইয়াতে যদি কোনোবাই থাকোঁ বুলি আহে চ' থাকিব পাৰিব আৰু। চ' ধুনীয়া পৰিৱেশটো আৰু এয়া মই অকণমান আপোনালোকক দেখাই আছোঁ। চ' চাই থাকিব আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে জনাবচোন। ইমান ধুনীয়া পৰিৱেশ, গছৰ মাজে মাজে পুৰা মই এনেকৈ খোজকাঢ়ি আছোঁ আৰু আপোনালোক সকলোকে দেখাই আছোঁ। আৰু গাইজ এতিয়া তাৰ পৰা ওলাই আহিলোঁ বাহিৰত আৰু বাহিৰত এইখন দেখিছেনে পুৰণা ডিজাইনৰ স্কুটাৰ। আৰু এইফালে এখন পুৰা আগৰ দিনৰ কিবা গৰুৰ গাড়ী নে কি গাড়ী, এনেকুৱা এখন গাড়ী আছে। চ' আৰু গাইজ এইফালে আৰু 2টা ঘৰ আছে, ইমান ধুনীয়া। এইকেইটা অলপ ডাঙৰ ডাঙৰ। চ' ধুনীয়া লাগিছে। চ' আপোনালোক সকলোকে দেখাই আছোঁ ওচৰলৈ লৈ গৈ। চ' আপোনালোক সকলোৱে চাই থাকিব। গাইজ এইকেইটা ঘৰ কেনেকুৱা লাগিছে জনাব দেই। মোৰ কিন্তু বহুত ভাল লাগিছে। মই ইয়াতে ৰিলছ বনালোঁ। চ' আপোনালোক সকলোৱে চাব ইনষ্টাগ্ৰামত। চ' গাইজ ঘূৰি ঘূৰি আমাৰ ভোক লাগি গ'ল। চ' এয়া ৰিজৰ্ট ৰেষ্টুৰেণ্টত সোমালোঁ আৰু কিবা এটা খাই লওঁ। চ' আপোনালোককো দেখাইছোঁ ভিতৰখন। চ' ধুনীয়া। চ' চাই থাকিব ৰিজৰ্ট ৰেষ্টুৰেণ্ট। এয়া পূৰা একদম ইয়াতে আমি বহি লওঁ আৰু এফালে পূৰা খালী হৈ আছে। চ' বেছি মানুহ নাই। চ' চাই থাকিব।
ভিডিঅ'টো আৰু গাইছ এয়া পূৰা বহি কেনে পূৰা একদম নিজকে চাই আছোঁ আৰু কেমেৰাৰ সন্মুখত আৰু এইফালে বহোঁতে পূৰা একদম পনীৰ পকৰা আহি গ'ল এইফালে পূৰা একদম ভোকত ৰ'ব নোৱাৰোঁ খাই দিলোঁ খাই থাকোঁ আৰু গাইছ ধুনীয়া লাগিছে দেই পনীৰ পকৰা আৰু গাইছ এইফালে আহি গ'ল বাটাৰ ৰুটি আৰু চিকেন কাৰী এয়া চিকেন কাৰী কেৰাহীত ধুনীয়াকৈ সজাই দিছে খোৱাৰহে কথা আৰু পূৰা একদম এয়া প্লেটত সাজি আছে আৰু খাওঁ দিয়ক গাইছ আপোনালোক সকলোৱে চাই থাকিব ভিডিঅ'টো আৰু গাইছ খোৱা লোৱা হোৱালৈ পূৰা একদম গধূলি হৈ গ'ল ওলাই কিনে যি চাওঁ বাহিৰত এন্ধাৰ হৈ গ'ল আৰু এতিয়া আমি ওলাই দিওঁ আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো কেনে পালে জনাব আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই গাইছ আৰু ভিডিঅ'টো চোৱাৰ শেষত লাইক কমেণ্ট নকৰাকৈ নাথাকিব দেই